দেশৰ স্বাধীনতাৰ ৭৪ বছৰ পিছতো নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ খেতিয়কে আজি কপতি বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্য সমাপন কৰিবলগীয়া হোৱাত ৰাজ্য চৰকাৰৰ অধীনস্থ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহাললৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি নলবাৰী জিলাৰ সকলো প্ৰান্তকে সামৰি জলসিঞ্চন বিভাগৰ আঁচনি যুগুত কৰি কৃষক ৰাইজক অধিক উৎপাদনক্ষম কৰি তোলাৰ বাবে দাবী জনায়। দ্বিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত কৃষিভূমিসমূহত পানী যোগানৰ যি ইৰিগেশ্যন বিভাগ আছে তেওঁলোকৰ যি স্কিম আছে সেই স্কিমসমূহ আচলতে বহুকেইটা স্কিম বিকল হৈ আছে আৰু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়ক লগ কৰি তেখেতৰ জৰিয়তে ইৰিগেশ্যন মন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু যিবিলাক এতিয়া যিহেতু একদম কৃষিৰ এটা হাই পিক সময়, এই সময়তে খেতিয়কসকলে পথাৰত নামে বা কৃষিকাৰ্য সমাপন কৰে আৰু এইখিনি সময়ত আচলতে পানীৰ প্ৰয়োজন হয় বিভিন্ন পথাৰত। গতিকে আমি বিচাৰিছোঁ, যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি বিচাৰিছোঁ যে নলবাৰী জিলাৰ বিভিন্ন কৃষি ভূমিত পানী যোগানৰ বাবে যিবোৰ আঁচনি আছে, যিবিলাক আঁচনি কাৰ্যক্ষম নহয়, বিকল হৈ পৰি আছে, সেই আঁচনিসমূহ তাৎক্ষণিকভাৱে মানে ইয়াক কাৰ্যক্ষম কৰি তোলক আৰু কৃষকসকলক সহযোগিতা কৰক। কৃষকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বা কৃষি উন্নয়নৰ ক্ষেত্ৰত এয়া এটা মাইলৰ খুঁটি হ'ব আচলতে যদি সেই হেৰিখিনি কৰে। আৰু আমি সেই দাবী লৈ আজি ইয়াত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।